অন্য কিবা বস্তুৰ লগত আমাৰ পৰিচয় থাকক বা নাথাকক, আমি সকলোৱে কিন্তু দুটা বস্তু খুব ভালদৰে চিনি পাওঁ: ভয় আৰু ভৱিষ্যত। ভয় আৰু ভৱিষ্যতৰ আশংকাই আমাক আচন্ন কৰি ৰাখে। কিন্তু ভয় আৰু ভৱিষ্যত প্ৰকৃতাৰ্থত কি হয় আমি কোনেও নাজানো। আচৰিত নহয়নে? আমি ভালদৰে নাজানো বাবেই ভয় কৰোঁ। আমাৰ লগত বা কি হয়? যিটো কেতিয়াও হোৱা নাই সেয়াই ভৱিষ্যত। অথচ আমি সদায় আশংকাত দিন কটাওঁ। কালিলৈ বা মোৰ লগত কি হয়? ইয়াৰ বিপৰীতে আমি বৰ্তমানক কেতিয়াও গুৰুত্ব সহকাৰে নলওঁ। কিন্তু বৰ্তমান আমাৰ লগতেই আছে। আমি বৰ্তমানত জীয়াই নাথাকি ভৱিষ্যতৰ আশংকাত তিল তিলকৈ মৃত্যুৰ পথলৈ আগুৱাই যাওঁ। তাকে নকৰি আমি যদি বৰ্তমানত আমাৰ কৰিবলগীয়াখিনি ভালদৰে কৰোঁ, আমাৰ ভৱিষ্যত নিজেই ভাল হৈ পৰিব। আমি নিজকে প্ৰশ্ন কৰা উচিত, মই মোৰ চেষ্টাখিনিৰে বৰ্তমানত কামটো কৰিছোঁনে? যদি তাৰ উত্তৰ আপুনি ধনাত্মক ৰূপত দিব পাৰিছে, ভৱিষ্যত আপোনাৰ সুন্দৰ হৈ আহিব। সেয়ে ভয় আৰু ভৱিষ্যতৰ আশংকা পৰিহাৰ কৰক আৰু বৰ্তমানটো উপভোগ কৰি মধুৰ কৰক। ৰাধে ৰাধে।